এই আচাৰটো খাবলৈ খুবেই ধুনীয়া হয়। আপোনালোকে যদি বনোৱা নাই তেনেহ'লে বনাবচোন কৰ্দৈ আচাৰ। আৰু মই আগতে ৰহদৈ আচাৰৰ এটা ভিডিঅ' দিছিলোঁ, সেইটোও চাব। নবাৰণ পৰিস্মিতাৰ অন্য এটা ভিডিঅ'লৈ মই পৰিস্মিতাই আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল, মোৰো ভালেই। আজি মই আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো হৈছে কৰ্দৈ আচাৰৰ ভিডিঅ'। মই ভাবিলোঁ যে মই আজি কৰ্দৈ আচাৰ বনাওঁ, যিহেতুকৈ ঘৰত আনিছিলে, সেয়েহে মই বনালোঁ আৰু লগতে ভাবিলোঁ যে ভিডিঅ'টো কিয়নো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু যিসকলে বনাবলৈ নাজানে তেওঁলোকে বনাই খাব পাৰিব। একেবাৰে সহজ হয় আচাৰটো বনাবলৈ। বেছি তেল বা যিকোনো মছলাৰো বেছিকৈ প্ৰয়োজন নহয়। তেনেহ'লে বলকচোন পোনপ্ৰথমতে চাই লওঁ আজিনো মই আচাৰটো কেনেকৈ বনালোঁ। তেনেহ'লে বলক। মই এইখিনি কৰ্দৈ লৈছোঁ আৰু ইয়াৰ মই এই অংশটো কাটি লৈছোঁ। তাৰপাছত মই ভালদৰে আকৌ এবাৰ ধুই লৈছোঁ। মই এনেকুৱা ধৰণে কৰ্দৈখিনি কাটি লৈছোঁ। আপোনালোকেও এনেকুৱা ধৰণে কাটি ল'ব বা ইচ্ছা কৰিলে বেলেগ ধৰণে মানে দীঘলে দীঘলেও কাটিব পাৰে, কিন্তু এনেকুৱা ধৰণে কাটিলে বেছি ভাল লাগে। আৰু এতিয়া মই ইয়াত নিমখ এচামুচ দিছোঁ। হালধি মই চামুচ এখনৰে এচামুচ দিছোঁ। এতিয়া ইয়াত মই ভিনেগাৰ দিছোঁ। তাৰপাছত মই এই গোটেইখিনি ভালদৰে মিক্স কৰি সানি লৈছোঁ। আপোনালোকেও এনেকুৱা ধৰণে মিক্স কৰি ল'ব। মই প্ৰথমতে চামুচেদি মিক্স কৰিছিলোঁ, কিন্তু ভালদৰে মিহলি নহ'ল, সেয়েহে মই হাতেদি কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে চামুচেও কৰিব পাৰে নাইবা হাতেৰেও কৰিব পাৰে। তাৰপিছত মই এনেকৈ বহলকৈ ৰ'দত মেলি দিছোঁ ডলাৰ এখনত, আৰু ডলাৰখনৰ ওপৰত মই নিউজ পেপাৰ এখন লৈ লৈছোঁ। তাৰপাছত মই এনেদৰে বহলকৈ মেলি দিছোঁ আৰু ভালদৰে মই শুকাবলৈ ৰাখি দিম। মই টেৱা এখন গেছত বহাই লৈছোঁ আৰু ইয়াত মই পাঁচফোৰণ এচামুচ দিছোঁ আৰু মই জিৰা 2 চামুচ দিছোঁ। মই মছলাৰ কাৰণে পাঁচফোৰণকেই ব্যৱহাৰ কৰিম। গেছৰ জুইটো অন কৰি মই কেৰাহীটো গেছত বহাই দিলোঁ আৰু ইয়াত মই অলপমান মিঠাতেল দিছোঁ। মিঠাতেলৰ পৰিমাণটো আপোনালোকে আচাৰৰ পৰিমাণ অনুসৰি দিব, কিন্তু মই মিঠাতেল একেবাৰেই কমাই দিছোঁ। এতিয়া ইয়াত মই যিখিনি পাঁচফোৰণ ভাজি লৈছিলোঁ সেইখিনি মই পিচি ল'লোঁ আৰু এতিয়া মই মছলাখিনি দি দিছোঁ আৰু লগতে দিছোঁ কেইটামান শুকান জলকীয়া। মিঠাতেলখিনি আপোনালোকে গৰম কৰাৰ পিছত ঠাণ্ডা কৰিহে ব্যৱহাৰ কৰিব। এতিয়া ইয়াত মই কৰ্দৈখিনি দি দিছোঁ।
এতিয়া ইয়াত মই নিমখ এচামুচ আকৌ দিছোঁ। নিমখ আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। তাৰ পাছত মই গোটেইখিনি এনেদৰে ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া ইয়াত মই ভিনেগাৰ দিছোঁ। ভিনেগাৰ দিলে আচাৰটো বহুত দিনলৈকে ভালে থাকে, সেয়েহে আপোনালোকেও ভিনেগাৰ দিব। মোৰ এই আচাৰটো বনাই হৈ গ'ল। মই এতিয়া এইখিনি বটল এটাত ভৰাই ল'ম আৰু তাৰপাছত 2 পৰা 3 দিন ৰ'দত ভালদৰে মেলি দিম। আপোনালোকে ইচ্ছা কৰিলে বনাই লগালগিও খাব পাৰে, খাবলৈ খুবেই ধুনীয়া হয়। আজি যদি মই বনোৱা আচাৰৰ ভিডিঅ'টো ভাল পাইছে আৰু যিসকল নতুন বন্ধু-বান্ধৱীয়ে চাই আছে তেওঁলোকে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল বটনটো টিপি অল কৰি দিব। তেতিয়াহে মই পুনৰ যি ভিডিঅ'টো আপোনালোকলৈ পোনপ্ৰথমতে নটিফিকেশ্যন যাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই পৰিস্মিতাই আপোনালোকৰ ওচৰলৈ আকৌ আহিম।